ফোন কৰ কেছ দে তাৰ ওপৰত গতিকে শিশু নিকেতন যেহেতু নহয় ফ্ৰেছাৰ্ছৰ দিনা অকণ চিঞৰ বাখৰ চলতা হে ভাই কথাটো মই প্ৰায়ে কওঁ খুব আৱেগিক মুহূৰ্ত হয় মোৰ কাৰণে যেতিয়া মই চকীখনত বহো কিয় সপোন দেখা নাই তাতেই নাই পেকেট লাঞ্চ আছে মই পাৰ্থ কনফাৰ্ম কৰিছো সপোন দেখা নাই সি বেছিকে দেখে বেছি চিঞৰিছে সপোন আমি দেখো নিশা দেখো দেখো নাই তাৰপিছত উঠি এনেকুৱা লাগে ভবাই নাছিল নহয় শুই থকা সপোনৰ কথা কোৱা নাই মই যি সপোনে আমাক শুব নিদিয়ে যি সপোনক ঝুঁকি পোৱাৰ তাৰত আমি চটফটাই বিচনাৰ পৰা উঠো সেই সপোন দেখাৰ পৰা কৈছো আৰু প্ৰত্যেকগৰাকী তৰুণ তৰুণীয়ে সেই সপোন দেখা উচিত তোমালোকে সেই সপোন দেখা নেদেখা ৰূপে কি কৰে গুণেহে সংসাৰ তৰে গতিকে তোমাৰ আবৰণ কি তোমাৰ পিতৃয়ে কি কৰে মাতৃয়ে কি কৰে কেইমহলীয়া ঘৰ আছে ডাজ নট মেটাৰ অল ইন লাইফ হোৱাট মেটাৰ্ছ ইজ দ্যাট তোমাৰ ভিতৰত যদি গুণ আছে পটেনচিয়েল আছে পৃথিৱীৰ কোনো এনে শক্তি নাই যে তোমাক বাধা দিব পাৰে গতিকে সাহস কৰিবা আজিৰ পৰা কৰিবা নাই যিকোনো পৰিস্থিতিত সাহসেৰে আমি মুখামুখি কৰিম গতিকে এই কথাটো মই তিনিটা কথা ক'লো প্ৰথম ক'লো সপোন দেখাৰ প্ৰয়োজন দ্বিতীয় ক'লো কষ্ট কৰাৰ প্ৰয়োজন আৰু তৃতীয় কথাটো মই ক'লো আমাৰ আত্মবিশ্বাসৰ প্ৰয়োজন আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি হৈছে এতিয়া জানানে কি আমি দেই 15 মানে মেক্সিমাম ছাত্ৰ ছাত্ৰী ভাল কৰিব নোৱাৰা আন এটা কাৰণ এইখিনি মই এইটো কথা মই চমুকে ক'ম তোমালোকে জানাই যিহেতু যে মোবাইল পঢ়াৰ সময়ত এটা হেবিট কৰা আজিৰ পৰা দেই পঢ়াৰ সময়ত মোবাইলটো যিমান সময় পঢ়া আধা ঘণ্টা 1 ঘণ্টা 15 মিনিটো পঢ়িব পাৰে কোনো ডাঙৰ কথা নহয় তেনেকুৱা ফিক্স টাইম টেবুল নিশ্চয় নাথাকে বাইদেউ জানে সকলো নিজৰ কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে